Hi guys, welcome to my YouTube channel Being Ohomia. আশা কৰো সকলোৰে ভাল। আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে এটা নতুন ভিডিও। আপোনালোকে ঘৰত সবজি বজাৰ কৰে নে নকৰে? কৰে চাগে, ময়ো কৰো। বাট আমি অলৱেজ এটা মিসকনসেপ্টত থাকো যে এই সবজিৱালা বিলাকে আমাৰ পৰা ৰেট বেছি লয়, আমাক বেইমানি কৰে, আমাক ঠগায়। সঁচাই জানো আমাক তেওঁলোকে বেইমানি কৰে? তাকে জানিবলৈ প্ৰয়াস আজি এই ভিডিওটোৰ জৰিয়তে। তো আজি আমি মাৰ্কেটত যাম, আমি সবজিৱালা বিলাকৰ ওচৰৰ পৰা সবজি ল'ম, তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকৰ ৰিয়েকশ্যন শ্বুট কৰিম। চাওঁ আজি তেওঁলোকে সঁচাই আমাক বেইমানি কৰে নে নকৰে। তো এতিয়া ৰখি নাথাকো, বলক একেলগে যাওঁ সবজিৱালা বিলাকৰ ওচৰত। দাদা জিকা কিমান দাম? আধা কিলো দিয়ক না, ভাল হ'বনে? এটা কাম কৰক, আজি 40 টকা কৰি ৰাখক। নাই নালাগে 30 টাকা ৰাখক 10 টকা বেছি ৰাখক। 10 টাকা বেছি না, দামতকৈ বেছিকৈ ৰাখক। দাদা পটল কিমান দাম? পটল 50 টাকা কিলো। আধা কিলো দিয়ক, ভাল হ'বনে? ভাল হ'ব, মাল ভাল, বঢ়িয়া মাল আছে। দাদা আপুনি কিলো 50 টকা কৈছে, মানে আধা কিলোত আপোনাৰ 25 টকা হ'ল ন? এটা কাম কৰক, আপুনি 30 টকা ৰাখক দাদা। 30 টাকা নালকে আপোনাৰ বেছি নালকে, আপোনাৰ 5 টাকা কিবা দি যাম। 5 টকাৰ কিবা দি দিব? দি দিয়ক, 5 টকাৰ কিবা দি দিয়ক। হয়নে দি যাম? দি দিয়ক, ধুনীয়া দি দিয়ক। খাই ভাল পাব। হয় হয়। আমি যেতিয়া সদায় বজাৰত যাওঁ, আমি সবজিৱালাবিলাকে যিটো ৰেট কয় তেতিয়া সদায় দৰ দাম কৰোঁ। তেওঁলোকক ডাইৰেক্টলি কওঁ দাদা কিবা অলপ কমাই ধৰক, আৰু তেওঁলোকে 1-2 টকা কমাইও দিয়ে। তাৰ পাছতো মাজে মাজে আমি তেওঁলোকক অলপ পইচা কম থকা বুলি কৈ কমকৈ দি আহোঁ। তাৰ প্ৰত্যুত্তৰত কিন্তু তেওঁলোকে চিম্পলি কয় আপুনি যেতিয়া নেক্সট টাইম আহিব তেতিয়া মিলাই দি যাব। এনেকৈ নকয় যে দাদা আপুনি চব্জি অলপ নমাই থৈ যাওক, আপুনি কম পইচা দি আছে। তেওঁলোকৰ মানসিকতা এনেকুৱা। তেওঁলোকৰ বহুত বেছি সপোন নাইতো আমাক যে বেইমানি কৰিব, আমাক যে ঠগাব। তো আজি মই সবজিৱালা দুজনৰ ওচৰত গ'লো, দুজনকে মই বেছি পইচা দিব ট্ৰাই কৰিলোঁ। এজনে ডাইৰেক্টলি না কৈ দিলে মোক বেছি পইচা নালাগে, আৰু এজনে যিখিনি পইচা মই বেছি দিছিলোঁ তাৰ বিপৰীতে মানে অলপমান ধুনীয়া দি পঠালে। তো তেওঁলোকৰ মানসিকতা এনেকুৱা, তেওঁলোকৰ বহুত সপোন নাই যে আমাৰ পৰা 5-10 টকা তেওঁলোকে বেছি লৈ কিনে বহুত কৰৰপতি হ'ব, বহুত ডাঙৰ অট্টালিকা বনাব। তেওঁলোকৰ সপোন এটাই, ঘৰখনক দুবেলা দুমুঠি কিবাকে অন্ন যোগাৰ কৰি দিব লাগে, তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী স্কুলত পঠাব লাগে, মানে ঘৰখন সুখত থাকিব লাগে, সেইখিনি সপোন। মানে আজি মই বুজিলোঁ যান্ত্ৰিকতাৰ যুগতো এতিয়াও ক'ৰবাত নহয় ক'ৰবাত মানৱতা সততা বাচি আছে। কাৰণ আমি যিটো মিসকনচেপ্ট লৈ আছিলোঁ তেওঁলোকৰ এগেইনষ্টত, তাৰ অপজিট তেওঁলোক পুৰা বিপৰীত। কাকো বেইমানিৰ পইচা নালাগে, সেইটো মনত ৰাখিব। তো আজিৰ পৰা এটা কাম কৰিবচোন, এওঁলোকৰ লগতে নহয় অকল সবজিৱালা, ৰিক্সাৱালা, অটোৱালা চবৰ লগতে 1-2 টকালৈ লাগি নাথাকিব। তেওঁলোকক যিখিনি বিচাৰে সেইখিনি দিয়ক। বেছিকৈ দিব মই কোৱা নাই, মই বেছিকৈ দিব কোৱা নাই। তেওঁলোকে যিখিনি বিচাৰে সেইখিনি দিয়ক। তাৰ পাছত তেওঁলোকে যিটো আপোনাক হাঁহি উপহাৰ দিব ন, সেইটোৱে বহুত ডাঙৰ সুখ। তো গাইজ, নতুন বছৰৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। নতুন বছৰত সংকল্প লওক, মই যিখিনি কথা ক'লোঁ ভিডিঅ'টোৰ জৰিয়তে সেইখিনি যাতে মানি চলে। আৰু যদি ভিডিঅ'টো ভাল পালে, হৃদয় আপোনাক লাগি গ'ল, হৃদয় চুই গ'ল, তেতিয়াহ'লে লাইক কৰক মোৰ পেজ বিং অসমীয়া, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, আৰু নিজৰ অনুভৱখিনি সকলোৰে লগত বিলাই দিয়ক। থেংক ইউ গাইজ, বাই।